সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা বিশেষ টপিকৰ ওপৰত আপোনালোকক এটা গুড নিউজ দিব বিচাৰিছোঁ। মানে কেনেকুৱা হ'ল কথাটো, যিসকলে SSC GD এক্সাম দিছিলে আৰু তেওঁলোকে অলৰেডি তেওঁলোকৰ এনসাৰ কি আহি গ'ল আৰু মাৰ্কছ কেইটা শুদ্ধ হৈছে, আপোনালোকে কেইটা ভুল হৈছে, গোটেইখিনি গম পালে। বহুতো ল'ৰা ছোৱালীয়ে মোক কমেণ্ট কৰি আছে ভিডিঅ'ত যে দাদা মোৰ মাৰ্কছ 30 পাইছোঁ, মই 40 পাইছোঁ, 50 পাইছোঁ। বেছিভাগ 30ৰ পৰা 50ৰ ভিতৰতে বহুত ল'ৰা ছোৱালী আছে। তো তেওঁলোকৰ বাবে এইটো বহুত ভাল খবৰ। এইবাৰ আপোনালোকৰ নৰ্মেলাইজেশ্যন মাৰ্ক যে 20ৰ পৰা 25 বা 15 মানে 15, 10, 15, 20, 25 ইমানলৈ বঢ়াৰ চান্স আছে। কিয় কৈছোঁ কথাটো, এতিয়া মোক হয়তো বহুতে ক'ব পাৰে যে সেই আপুনি এইটো কথা কেনেকৈ কৈছে, কিন্তু কথাটো আপুনি শুনি লওক। যোৱা বছৰ আপোনালোকৰ এটা কুৱেশ্যনত 1 মাৰ্ক আছিলে, সেইবাবে নৰ্মেলাইজেশ্যনো সেইটো বেছিকত বাঢ়িছিলে, কাৰণ টোটেল মাৰ্ক 100 আছিলে, সেইটো বেছিকত বাঢ়িছিলে। কিন্তু এইবাৰ কি হ'ল, এইবাৰ এটা কুৱেশ্যনত 2 নম্বৰ আছে আৰু টোটেল মাৰ্ক 160 হয়। তো সেইটো বেছিকত আপোনালোকৰ নৰ্মেলাইজেশ্যন মাৰ্কটো বাঢ়ি গম পালে কথাটো। কাৰণ যোৱা বছৰৰ লগত এইবাৰ তুলনা কৰিলে নহয়, এই বছৰ আপোনালোকে ইমান কাটঅফো নাযায়, কিন্তু নৰ্মেলাইজেশ্যন মাৰ্কটো বহুত বাঢ়িব। তো লাষ্টত এইটোৱে ক'ম যে যিসকলে নেকি 30 পাইছে, 25 পাইছে, 40 পাইছে, 35 পাইছে, 50 পাইছে, যিমানে নম্বৰ নাপাওক আপুনি ৰানিং ষ্টাৰ্ট কৰি দিয়ক। কাৰণ ৰানিঙৰ বাবে আপোনালোকক বেছি টাইম নিদিব, সেইবাবে আপোনালোকে যিমানখিনি সময় পাইছে এই সময়খিনি সদব্যৱহাৰ কৰক আৰু ৰানিং ষ্টাৰ্ট কৰি দিয়ক। তো এইটো সৰু ইনফৰ্মেশ্যন আছিলে। তো ভিডিঅ'টো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব, যিসকলে নেকি বহুত চিন্তাত আছে, মাৰ্কছ কম, তেওঁলোক বহুত চিন্তাত আছে আৰু মোক কমেণ্ট কৰি জনাইছে বহুতে। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু বিন্দাছ থাকক। আপোনালোকে খালি ৰানিং কৰক ভালকৈ। 5 কিলোমিটাৰ ৰানিং ইমান ইজিও নহয়, তো ভালকৈ ৰানিং কৰক। যিসকলৰ নেকি 30, 35 বা 40 এনেকুৱা কম নম্বৰ আছে, যাৰ নেকি মনৰ আশা ভাঙি গৈছে, তেওঁলোকে ৰানিং ষ্টাৰ্ট কৰি দিয়ক। কাৰণ নৰ্মেলাইজেশ্যনত এবাৰ বহুত নম্বৰ বাঢ়িব, মিনিমামটো 10ৰ পৰা 15, 20 এনেকুৱা বাঢ়িব। তো গতিকে বাঢ়াৰ কাৰণটো আপোনালোকে গম পালে কিয় বাঢ়িব। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ। জয় হিন্দ।